Okay. So, ওলাইছো কলৈ? আমি জকাই ভুৰভুৰি গাঁও। জকাই ভুৰভুৰি গাঁও হৰাইঘাটৰ ইপাৰে? নহয় এপাৰে। এপাৰে মানে দিহিঙৰ এপাৰে। হয়। সো গৈ আছো মানে কি আজি হৈছে শিৱৰাত্ৰি। সো শিৱৰাত্ৰিৰ দিনা মানে কি মই বিশেষকৈ কলৈকো নাযাওঁ সাধাৰণতে, কিন্তু আজি মানে কি আমাৰ এই ভাস্কৰ বন্ধুৱে আৰু পাপুৱে মানে কি এই দুটা প্ৰগ্ৰেম। সো ভুৰভুৰি গাঁৱত কোনোবা এজনৰ ওচৰলৈ যাব এওঁলোকৰ পুৰণা বোলে চিনাকি। সো লগ ধৰিলে মোকো, গতিকে ফ্ৰী আছিলোঁ আজিৰ দিনটো, গতিকে ব'লক বোলো যাওঁ, ময়ো যাওঁ। আৰু এতিয়া গৈ আছোঁ জকাই ভুৰভুৰি গাঁৱলৈ। আৰু এতিয়া ঘৰৰ পৰা ওলালোঁ। আৰু সময় কেইটা হ'লে? সময় 2টা বাজিল, আবেলি 2টা বাজিল, 2টা বাজি গ'ল 5 মিনিট। সো গৈ আছোঁ এতিয়া জকাই ভুৰভুৰি গাঁৱলৈ আৰু চাওঁ কি এক্সপিৰিয়েঞ্চ হয়। পাই গ'লোঁ সি জকাই ভুৰভুৰি গাঁও। লাগিলে নে? অ'কে, একেবাৰে দিহিং নদীৰ কাষৰ একেবাৰে এখন গাঁও জকাই ভুৰভুৰি গাঁও। আৰু এইফালে চাওক, এইটো হৈছে মথাউৰিটোৰ এই অলপ আগলৈ আৰু প্ৰায় 200 মিটাৰ দূৰত্বতে আছে দিহিং নদীখন, বুঢ়ী দিহিং নদীখন। ত' ইয়াত কল কিন্তু বহুত, একেবাৰে ভীমকলৰ মথাউৰিৰ কাষে কাষে ভীমকলৰ একদম বাহাৰ দেখিবলৈ পাব। আৰু আহিছোঁ ইয়াৰে মানুহ এজনৰ ঘৰলৈ, গৈছোঁ ব'লা, মানুহ এজনৰ ঘৰলৈ আহিছোঁ, আমাৰ ভাস্কৰৰ চিনাকি। চ' ব'ল বহু গৈছোন বাৰু ভিতৰত। জপনাখন আকৌ লগাই দে। অ'কে, ব'ল উঠিছোঁ নহ'লে দেই, গৈ থাকোঁ। ব্ৰেক লাগি গৈছে যে, সুস্তি লাগিছে, এলেহুৱা লাগিছে। এইখন পৰিলে, গেটখন তুলি দিয়া। মথাউৰিৰ ওপৰলৈ উঠাটো একেবাৰে পাহাৰ বগোৱাৰ নিচিনা, বৰ টান পাওঁ। আৰু আজি যিহেতু শিৱৰ দিন, যলৈকে গৈছোঁ তলৈকে মানে ততেই মানে কি ক'ব আৰু, উপায় নাই। বাবা প্ৰসাদ পাই গৈছে নে কি? অ'কে, চ' ওলাই আহিলোঁ দিয়ক বাহিৰলৈ। আমাৰ যিঘৰ মানুহলৈ আহিছিলোঁ আচলতে অলপ দেৰি বহিলোঁ, প্ৰায় 1 ঘণ্টা সময় বহিলোঁ। ঘূৰাই লোৱা 1 ঘণ্টা সময় বহিলোঁ আৰু অলপ আৰু এনেই টাইম পাছ বুলিয়ে ক'ব পাৰে, অলপ কথা বতৰা পাতি এতিয়া বৰ্তমান ঘূৰি যাবলৈ ওলাইছোঁ পুনৰ ঘৰলৈ। আৰু শিৱৰাত্ৰি যিহেতু আজি,
আমাৰ ঘৰৰ ওচৰৰ যিখন কালী থান চ' সেই কালী থানখনত আছে আজি শিৱৰাত্ৰি অনুষ্ঠান আছে আজি পূজা আছে আচলতে চ' আৰম্ভ হৈ গ'ল কিজানি এতিয়ালৈকে আৰু এতিয়া ঘূৰি গৈ সন্ধিয়ালৈ লাহেকৈ ওলাম শিৱৰাত্ৰিৰ পূজা চাবলৈ চ' আমাৰ কালী থানখনত গাঁৱতে ডাঙৰকৈ পতা হয় দেই আৰু খোৱা বোৱা মানে কি পুৰি লুচি পুৰি চব্জি এনেকুৱা ধৰণৰ খোৱা বোৱাও দিয়া হয় গতিকে অলপমান দুটামান ফুটেজ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সন্ধিয়ালৈ যাম থানলৈ অ'কে চ' এতিয়া বেগটো ঠাকুৰ থান ঘৰলৈ অ'কে অ' পাপু হাও এইজনে কি কৰিছি হাও জলদি কৰা আহা সোনকালে তিতি কৰি শেষ হ'ল নাই হ'ল ওম বজৰং বলি কি যায় আজি শিৱৰাত্ৰি হয় ওম নম শিৱায় বুলি ক'ব লাগে হা আৰু পিন্ধি আছে কাপোৰ একেবাৰে মহাকাল আজি একদম পাপু একেবাৰে মহাকালৰ ৰূপ লৈ আছে আৰু এতিয়া বৰ্তমান বেগটো ঠাকুৰ থান ঘৰ 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 তাৰ আগতে কিছু সময় আমি দলঙৰ পৰা অলপ ডিঙিঙৰ ওপৰত চাই যাম খামটিঘাট দলংখন নেকি অঁ শৰাইঘাট শৰাইঘাট দলং ওচৰতে শৰাইঘাট দলংখন আছে এপাক ঘূৰি আহোগৈ বলক সৌখন যে দেখিছে সৌখনেই হৈছে বুঢ়ীদিহিং নদী বুঢ়ীদিহিং আৰু আমাৰ বিহু এটা আছে নহয় কৈ লাহে লাহে কৈ আজিও বৈ আছে বুকু পানী লৈ বুঢ়ীদিহিং নৈ এইখনেই বুঢ়ীদিহিং নৈ অ'কে চ' পাইছোঁহি এইখন শৰাইঘাট দলং বহুত পুৰণি বুলিয়ে ক'ব লাগিব এতিয়া বহুত বছৰ হ'ল এখন বনোৱা কিন্তু আজিকালি এৰাপৰলীয়া হ'ল এই দলংখন কাৰণটো হৈছে আমাৰ খামটিঘাটৰ নতুন দলংখন সেই দলংখন হোৱাৰ পিছৰ পৰা মানে কি ৰাস্তাটো যথেষ্ট চুটি হৈ পৰিলে এইফালে চৰাইহাবি পাঁচআলিলৈ গতিকে এই শৰাইঘাটৰ দলংখন অলপমান এৰাপৰলীয়া হৈ পৰিল চ' আপোনালোকক দেখাইছোঁ এইখন শৰাইঘাট দলং আৰু নদীখন হৈছে বুঢ়ীদিহিং নদী বুঢ়ীদিহিং নদীৰ ওপৰতে এইখন শৰাইঘাট দলং ইয়াৰ পৰাই ঘূৰিম নেকি অলপ আগতে তিনিআলি দিব নেকি হে কি প্ৰচণ্ড ধূলি মানে এইফালে চাওক একেবাৰে কুঁৱলীৰ নিচিনা ধূলি গোটেই ৰাস্তাটো ধূলিয়ে ধূলি আচল কাৰণটো হৈছে ৰাস্তাটোৰ ওপৰত গোটেই একেবাৰে বালি আৰু পলসৰ একেবাৰে তৰপ পৰি আছে লেয়াৰ পৰি আছে কাৰণ ওচৰতে যিহেতু দিহিং নদীখন গতিকে দিহিং নদীৰ পৰা বালি খনা হয় বালি উঠোৱা হয় গতিকে এইটো ৰাস্তাৰে অহা যোৱা কৰা গাড়ীবোৰে সম্পূৰ্ণ মানে গোটেই ৰাস্তাটো বালিময় আৰু পলসময় কৰি পেলাই গতিকে গাড়ী চাড়ী এইফালে চলিলে আৰু মানে পূৰা সম্পূৰ্ণ ধূলি হা এইবোৰ চাওক অৱস্থা এই লাগি গৈছে তলত বাম্পাৰ লাগি গৈছেগৈ কি ক'ব আৰু ধূলিৰ বাহাৰ ক'লৈ যাব বছ চ' ইয়াৰ পৰা ঘূৰি দিওঁ ইয়াৰ পৰা আগলৈ যদি যায়গৈ এইটো ৰাস্তাৰে তেনেহ'লে পাবগৈ চৰাইহাবি পাঁচআলি আৰু তাৰ পৰা একেবাৰে নতুন হাইৱেটো ধৰি পাবগৈ পাৰি কানুবাৰী আৰু এটা চাইডে পাবগৈ পাৰি মৰাণ অ'কে চ' আজি আৰু লোকেলি আৰু ওচৰে পাঁজৰে এটা চমু ৰোড ট্ৰিপ বুলিয়ে ক'ব পাৰে আৰে ধূলি গ্লাছ উঠাব লাগিব এটা চমু ৰোড ট্ৰিপ দিলোঁ ওচৰে পাঁজৰে জকাই ভুৰভুৰি হৈ আমাৰ ওচৰে পাঁজৰে এনেই শিৱৰাত্ৰি বুলি এনেই ফুৰিও কেতিয়াবা ভাল লাগে চ' সেই বুলি ফুৰিবলৈ আহিলোঁ আৰু ঘূৰি ফুৰি এতিয়া আবেলি সময় হ'লগৈ প্ৰায় 4টা বাজি গ'ল 4:30 হ'ব হ'ল গতিকে এতিয়া এই স্পীড ব্ৰেকাৰ অ'কে গতিকে এতিয়া বৰ্তমান ঘূৰি যাওঁ ঘৰলৈ আৰু আপোনালোকক জইন কৰি আছোঁ সন্ধিয়া যাম আমাৰ গাঁৱৰে কালী থানত হোৱা শিৱৰাত্ৰি পূজাৰ অনুষ্ঠান চাবলৈ চ' এতিয়া সময় সন্ধিয়া 6:30 আৰু আমি তিনিজন ৰাধেশ্যাম চাচাক নিশ্চয় চিনি পাইছেই এইফালে পাপু চ' তিনিজনে গৈ আছোঁ এতিয়া কালী থানলৈ আমাৰ ওচৰৰ কালী থানখনলৈ শিৱৰাত্ৰি চাবলৈ আৰু লগতে খাবলৈ কাৰণ তাত খানা পিনা পূৰা হয় মানে পুৰি চব্জি এনেকুৱা ক্ষীৰ তচমৈ চ' আপোনালোককো অলপমান দেখাম বলক
খানা পুৰা ৰেডি হৈ আছে ন कहाँ ननका भैया खीर बनता तस्मई बनता बढ़िया खीर जयप्रकाश भाई का बनता पूरी बढ़िया बा हेरो पुड़िया बनता भैया बेलाई को चाहिए होता बढ़िया बा लगे रहो जोर लगाओ पूरा धुआं जुई सो आহি এতিয়া বহি আছো বৰ্তমান আমাৰ থানৰ যিখন এখন আচলতে এখন পুৰণা বিদ্যালয় আছিল হিন্দী বিদ্যালয় আছিল গতিকে এতিয়া কিন্তু বৰ্তমান বন্ধ হৈ আছে স্কুলখন আৰু তাৰ ভিতৰত এতিয়া বৰ্তমান বহি আছো বাহিৰত পূজা পাতল আৰু সম্পূৰ্ণ হৈ আছে কাম কাজবোৰ চলি আছে নিশ্চয় আপোনালোকক দেখালো চালে আপোনালোকে আৰু এতিয়া বৰ্তমান আহি ইয়াত বহিছোঁ স্কুলখনত আৰু আপোনালোকক আমাৰ পূজাখনৰ বিষয়ে আচলতে মই কি কৈ দিওঁ অলপমান যে এই পূজাখন আচলতে কি আমাৰ লেকাই গাঁওখন আচলতে ঠাকুৰ থানৰ পৰা প্ৰায় 1 কিলোমিটাৰ ভিতৰলৈ সোমাই আহিবলগীয়া হয় এই থানখনলৈ সো এই গোটেই অঞ্চলটো আচলতে কি আপোনালোকক কওঁ উত্তৰ ভাৰতীয়সকলৰ মানে অধিকাংশ বসতি উত্তৰ ভাৰতীয়সকলৰ বিশেষকৈ উত্তৰ প্ৰদেশ বিহাৰৰ পৰা অহা এটা সময়তে অহা বহু যুগৰ আগতে আচলতে অহা কিছুমান ভোজপুৰী সম্প্ৰদায়ৰ আচলতে গোৱালা সম্প্ৰদায়ৰ কিছুমান মানুহ আমাৰ ইয়াত বহুখিনি গোটেই গাঁওখনে আচলতে আপোনাৰ 80% বুলিয়ে ক'ব লাগিব 80%ই এই গোৱালাসকলে বসতি কৰি আছে গতিকে এই গোটেই আচলতে এই কালী থানখন আৰু এই গোটেই শিৱৰাত্ৰি অনুষ্ঠানটো আৰু মাজে মাজে গণেশ পূজাও হয় দুৰ্গা পূজাও হয় গোটেই অনুষ্ঠানখিনি আচলতে আমাৰ এই লেকাইৰ গোৱালা সম্প্ৰদায়ৰ লোকসকলে গোটেইখিনি মানে কণ্ডাক্ট কৰে তেওঁলোকে আচলতে গোটেইখিনি আয়োজন কৰে আৰু আমি আৰু ওপৰতে আহি বহি খোৱা হিচাপে মাজে মাজে এনেদৰে পূজাবোৰ চাবলৈ আহোঁ নে কি কয় আরে আপনি গাঁৱৰ নহয় নেকি একেই গাঁৱৰ নিজৰে গাঁও আপোন গাঁও গতিকে আমাৰ লেকাই গাঁওখনৰ প্ৰতিটো অনুষ্ঠানত আমিতো থাকোৱেই চব লেকাই আমি হয় নাই চব লেকাইৱালা অ'কে চ' এতিয়া আৰু অলপ পাছত মানে কি খোৱা বোৱা ব্যৱস্থা এতিয়াও আৰম্ভ হোৱা নাই আৰু খোৱা বোৱাটো আৰম্ভ হ'লে পুৰি দুখনমান খাম আৰু তাৰপাছত গৈ শুবগৈ লাগিব নে কি আৰু ভাগৰ লাগিছে আচলতে আজি দিনটো যথেষ্ট হেক্টিক দিন হিচাপে পাৰ হ'ল আপোনালোকক ইতিমধ্যে দেখালোঁ জকাই গ'লোঁ আৰু বাৰীটো অলপমান গান বাজনা কৰিলোঁ গতিকে সময়বোৰ মানে পাৰ কৰিলোঁ আৰু দিনটো আৰু এতিয়া সময় গধূলিৰ 7টা বাজিবৰ হৈছে আৰু অলপ পিছতে খোৱা বোৱা কৰি ঘূৰি যাম ঘৰলৈ পুৰি আৰু আলু চব্জি খাই লওঁ এতিয়া আৰু লগতে আছে পায়স মানে তস্মৈ চব্জি নালাগে ক্ষীৰ বহুত গৰম ক্ষীৰ পুৰা গৰম হৈ আছে গৈ থাকোঁ হয় নেকি নাই বাহিৰলৈ ইয়াৰ পৰা বাহিৰলৈ আচ্ছা একেবাৰে একদম পেট ভৰি যোৱাকৈ পূৰা পুৰি খাই দিলোঁ আৰু লগতে ক্ষীৰ খাই দিলোঁ মানে পায়স খাই দিলোঁ আৰু এতিয়া বৰ্তমান ঘূৰি আহিছোঁ ঘৰলৈ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰিব ভাল লাগিলে নিশ্চয় এটা লাইক কৰিব আৰু চ' আজিলৈ জয় হিন্দ জয় অসম পুনৰ লগ পাম আকৌ নেক্সট ভিডিঅ'ত বাই বাই